Video is meant for information and education purpose only. This video does not provide medical advice, treatment, or services to you or any other individuals. We does not suggest you to take any medicines without proper prescriptions. The information provided here is adopted from the product we use. Kindly follow this information at own risk. Pharmacist Mandir আজি আপোনালোকলৈ লৈ আহিছো আইডন আই ড্ৰপটো আৰু এই আইডন আই ড্ৰপটো ৰিভিউ আজি এই ভিডিঅ'টোত ডিসকাস কৰিম। এটো এটা আয়ুৰ্বেদিক মেডিসিন হয়, এটো এলোপেথিক নহয়, এটো এটা চকুৰ কাৰণে ব্যৱহাৰ কৰে। এটো এনেকুৱা সলিউশন হয় চকুত হোৱা ইৰিটেশন বা চকু জ্বলি থকা বা সাত মাই ধৰিলে এইবোৰ এনেকুৱা ধৰণৰ ফিলিংছবোৰ নাইকিয়া কৰাত হেল্প কৰে। এটো এটা আয়ুৰ্বেদিক প্ৰিপাৰেচন হয়, ফ্ৰী ফ্ৰম হাৰ্মফুল কেমিকেলছ। এর কোনো ধৰণৰ হাৰ্মফুল কেমিকেলছ নাই। এটো completely herbal extract use কৰি বনোৱা হৈছে। এটো এটা পাৱাৰফুল এন্টিসেপ্টিক নন ইৰিটেন্ট সলিউশন হয়। কোনো ধৰণৰ হাৰ্মফুল ইফেক্ট নিদিয়ে আমাৰ আই টিস্যুবোৰত। কোনো ধৰণৰ আই ড্ৰপটো চকুকেইটা ঠাণ্ডা কৰি ৰখাত হেল্প কৰে, লাষ্টাৰাছ এণ্ড হেল্ডি কৰি ৰাখে আৰু আমাৰ যিটো ভিজন হয় ভিজনটো ক্লিয়াৰ কৰাত হেল্প কৰে। এই প্ৰডাক্টটো মেড ইন ইণ্ডিয়া হয়। দেশ মেডিকেল ষ্ট'ৰ লিমিটেডৰ দ্বাৰা মেনুফেকচাৰ কৰা হৈছে। ইয়াৰ MRP হৈছে 60 rupees আৰু ইয়াৰ নেট ভলিউম হৈছে 10 ml আৰু যিকোনো মেডিকেল ষ্ট'ৰৰ পৰা আপোনালোকে এই মেডিচিনটো ইজিলি পাৰচেজ কৰিব পাৰিব। যদি এই প্ৰডাক্টৰ কম্পজিশ্যনটো চাওঁ তেতিয়াহ'লে প্ৰডাক্টটো বিভিন্ন ধৰণৰ আয়ুৰ্বেদিক প্ৰিপাৰেশ্যন ইউজ কৰি এই প্ৰডাক্টটো বনোৱা হৈছে আৰু ইয়াৰ প্ৰডাক্টৰ যিটো কম্পজিশ্যনটো হয় বহুতখিনি আছে। চ' মই গোটেইখিনি আপোনালোকৰ আগত ডিছক্ৰাইব নকৰোঁ, মই আপোনালোকক স্ক্ৰীনত মেনশ্যন কৰি দিম, আপোনালোকে তাত চাই ল'ব। তথাপিও মই ইয়াৰ মেইন ইনগ্ৰিডিয়েণ্টকেইটা কৈ দিবলৈ ট্ৰাই কৰিম। নিম বা সুভাঞ্জনা, ভিংগৰাজ, পুনৰ্নভা, নিৰ্গুণ্ডি, তুলসী পত্তা আদিৰ দৰে বহুত ভাল ইনগ্ৰিডিয়েণ্ট দি এই প্ৰিপাৰেশ্যনটো বনোৱা হৈছে আৰু এই ইনগ্ৰিডিয়েণ্টবোৰে এই আই ড্ৰপটোৱে আমাৰ চকুৰ টনিচিটিটো মেইনটেইন কৰাত হেল্প কৰে। আৰু ইয়াত কি প্ৰিজাৰ্ভেটিভ ইউজ কৰিছে আমি সেইটো চাম। ফিনাইলহিডাইল এলকহল IP 0.05% V5 আৰু বেনজাইলকনিয়াম ক্লৰাইড সলিউশ্যন IP 0.02% V5 ইয়াত প্ৰিজাৰ্ভেটিভ হিচাপে ইউজ কৰিছে এই সলিউশ্যনটোত। এতিয়া আমি চাম যে ইয়াক ব্যৱহাৰ কেনেকৈ কৰিব পাৰে বা ইয়াক ইউজ কেনেকৈ কৰিব লাগে। 1 বা 2 টোপাল ৰাতি বেড টাইমত এপ্লাই কৰিব লাগে। বেড টাইমত চকুত দিব লাগিব, দি পিনে মৰ্ণিং ভালদৰে চকুকেইটা পৰিষ্কাৰকৈ ধুব লাগিব। আৰু এইটো কেৱল এক্সটাৰ্নেল ইউজৰ কাৰণে ব্যৱহাৰ কৰা হয়। ইয়াত লিখা আছে যে use the solution within 1 month after opening the container. Opening কৰাৰ 1 মাহৰ ভিতৰতে এই সলিউশনটো আমি ইউজ কৰিব লাগিব বা ব্যৱহাৰ কৰিব লাগিব। আৰু ইয়াৰ যিটো টিপ হয় টিপটো আমি কেতিয়াও হাতেৰে টাচ কৰিব নালাগে কাৰণ তাত কন্টামিনেশ্যন হ'ব পাৰে। আৰু যদি কেতিয়াবা এইটো ইউজ কৰি থকা টাইমত আমাৰ চকুত ইৰিটেশন হয় তেতিয়া আমি এই আই ড্ৰপটো ইউজ কৰা বন্ধ কৰিব লাগিব আৰু যিকোনো এজন আপোনাৰ ফিজিচিয়ানৰ পৰামৰ্শ ল'ব লাগিব। ইমানখিনি আছিলে আইডন আই ড্ৰপটোৰ বিষয়ে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। বাই বাই, টেক কেয়াৰ অল।